বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি সাধাৰণ জ্ঞানৰ প্ৰায় 170টামান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমে লিখা আছে কনকলতা বৰুৱা শ্বহীদ হৈছিল 20 ছেপ্টেম্বৰ 1942 চনত। নেক্সট, কোনজন আহোম ৰজাই বিখ্যাত কাৰেংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাজেশ্বৰ সিংহই। নেক্সট, অসমৰ উত্তৰে কোনখন ৰাজ্য অৱস্থিত? ইয়াৰ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। নেক্সট, কিমান চনত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিলে? ইয়াৰ উত্তৰ হৈছে 1189 চনত। নেক্সট, সন্ন্যাসী বিদ্ৰোহ কেতিয়া হৈছিলে? ইয়াৰ উত্তৰ হৈছে 1763 চনত। নেক্সট, বিশ্বৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে নীল নদী। নেক্সট, সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ? ইয়াৰ উত্তৰ হৈছে ভিটামিন ডি। নেক্সট, অসমৰ খেল বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ কাক বনোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে হিমা দাসক। নেক্সট, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ। নেক্সট, কিমান চনত গুৱাহাটীৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1948 চনত। নেক্সট, ৰিক্টাৰ স্কেলৰ সহায়ত কি জোখা হয়? ইয়াৰ উত্তৰ হৈছে ভূমিকম্পৰ প্ৰাবল্য। নেক্সট, শুকান বৰফ অৰ্থাৎ ড্ৰাই আইচৰ ৰাসায়নিক নাম কি? ইয়াৰ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড গোটা। নেক্সট, মেনিনজাইটিছ ৰোগে মানুহৰ শৰীৰৰ কোন অংশৰ অনিষ্ট সাধন কৰে? ইয়াৰ উত্তৰ হৈছে মগজু আৰু স্নায়ুৰজ্জু। নেক্সট, প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক কোন? ইয়াৰ উত্তৰ হৈছে ডক্টৰ কনক চন্দ্ৰ শৰ্মা। প্ৰশ্নটো আকৌ পঢ়ি দিছোঁ। প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক কোন? ইয়াৰ উত্তৰ হৈছে ডক্টৰ কনক চন্দ্ৰ শৰ্মা। নেক্সট, পাঁচ শব্দটো কি প্ৰতিযোগিতাত ব্যৱহাৰ হয়? ইয়াৰ উত্তৰ হৈছে কুইজত। নেক্সট, ট্ৰেক'মা কি? ইয়াৰ উত্তৰ হৈছে ক্লেমাইডিয়া ট্ৰেক'মাটিছ নামৰ এবিধ অণুজীৱই সৃষ্টি কৰা চকুৰ ৰোগ। নেক্সট, গণিত সাৰ নামৰ গ্ৰন্থৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে গণিতজ্ঞ শ্ৰী ধৰাচাৰ্য। নেক্সট, ভিটামিন চিৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হৈছে এছৰবিক এচিড। নেক্সট, মুম্বাইৰ ষ্টক এক্সচেঞ্জৰ বজাৰখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে দালাল ষ্ট্ৰীট। নেক্সট, ৰোমান লিপিত যিদৰে ভি আখৰটোৱে 5, এক্স আখৰটোৱে 10 বুজায়, তেনেদৰে ডি আখৰটোৱে কি বুজায়? ইয়াৰ উত্তৰ হৈছে 500। নেক্সট, টেলিফোন ব্যৱস্থাত ব্যৱহৃত STD আৰু ISDৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে STDৰ অৰ্থ হৈছে ছাবস্ক্ৰাইবাৰ ট্ৰাংক ডায়েলিং আৰু ISDৰ অৰ্থ হৈছে বা ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ছাবস্ক্ৰাইবাৰ ডায়েলিং। নেক্সট, দৃষ্টিশক্তিহীনসকলৰ বাবে পঢ়িব আৰু লিখিব পৰা পদ্ধতিটো কি বোলে? ইয়াৰ উত্তৰ হৈছে ব্ৰেইলি পদ্ধতি।
নেক্সট, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হৈছে ইংৰাজী 1985 চনৰ 15 আগষ্ট তাৰিখে। নেক্সট, কাঠ পেঞ্চিলৰ ওপৰত লিখা আখৰ দুটাৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে হাৰ্ড এণ্ড ব্লেক। নেক্সট, অশোক চক্ৰটোত মুঠতে কেইডাল কাটা স্পক থাকে? ইয়াৰ উত্তৰ হৈছে 24 ডাল। নেক্সট, ষ্টিলৱেল পথ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে অসমৰ লিডুৰ পৰা ম্যানমাৰৰ বেংগুনলৈ বৰ্তমানে এই পথৰ কাম চলি আছে। অসমৰ লিডুৰ পৰা ম্যানমাৰৰ বেংগুনলৈ। নেক্সট, পৰীক্ষা বুলিলেই আমাৰ বহুতকে জ্বৰে কাহে আগুৰি ধৰে। এতিয়া প্ৰশ্ন হ'ল, কোন চনত কোন ঠাইত পোনপ্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষা প্ৰচলন হয়? ইয়াৰ উত্তৰ হৈছে 1702 চনত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত। নেক্সট, এজন প্ৰসিদ্ধ লেখকৰ ছদ্মনাম কুইজ। লেখকজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চাৰ্লছ ডিকেন্স। নেক্সট, 1997 চনৰ অক্টোবৰত হাৱেল স্পেচ টেলিস্কোপ আৱিষ্কাৰ কৰা তাৰকাৰাজ্যৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পিষ্টল। নেক্সট, আয়াৰলেণ্ডৰ কোনগৰাকী মহিলা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল? ইয়াৰ উত্তৰ হৈছে ডক্টৰ এনি বেচাণ্ট। নেক্সট, এমিল য়েলিনেক নামৰ ছোৱালীজনীৰ উপনামেৰে এটা পৃথিৱীৰ বিখ্যাত কোম্পানী স্থাপন কৰা হৈছিল। কোম্পানীটো কি? ইয়াৰ উত্তৰ হৈছে মাৰ্চিডিজ। নেক্সট, হেৰল্ড ফষ্টাৰে সৃষ্টি কৰা বিখ্যাত কমিক চিৰিজটো কি? ইয়াৰ উত্তৰ হৈছে টাৰ্জন কমিক চিৰিজ। নেক্সট, কোনগৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত সৰ্বাধিক ব্যৱহৃত হৈছে? ইয়াৰ উত্তৰ হৈছে মহাত্মা গান্ধী। 42খন দেশৰ অতি কমেও 80টা ডাক টিকেটত। নেক্সট, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? ইয়াৰ উত্তৰ হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত, কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে। নেক্সট, টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিং মিছেল্ফ। নেক্সট, ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰূপে কাক অভিহিত কৰা হয়? ইয়াৰ উত্তৰ হৈছে হোমী জাহাংগীৰ ভাবাক। নেক্সট, কিক অফ কৰি ফুটবল মেচ এখনৰ আৰম্ভণি কৰা হয়? কিক অফ কৰি ফুটবল মেচ এখনৰ আৰম্ভণি কৰা হয়। বাস্কেটবলৰ মেচৰ আৰম্ভণি কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে টিপ অফ। নেক্সট, ঘানাৰ পুৰণি নাম কি? ইয়াৰ উত্তৰ হৈছে গোল্ড কোষ্ট। নেক্সট, কোন চহৰক চিটি অফ গোল্ডেন গেট বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো। নেক্সট, ভূগোলত আইচথাৰ্ম মানে কি? ইয়াৰ উত্তৰ হৈছে এখন মেপত সমান তাপমান বিশিষ্ট ঠাইবোৰৰ ওপৰেৰে টনা ৰেখা।
এখন মেপত সমান তাপমান বিশিষ্ট ঠাইবোৰৰ ওপৰেৰে টনা ৰেখা। নেক্সট, বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে মেকমিলানে। 1839 চনৰ পৰা 40 চনৰ ভিতৰত ইংলেণ্ডৰ। নেক্সট, কি বেক্টেৰিয়াই গাখীৰক দৈ লৈ ৰূপান্তৰিত কৰে? কি বেক্টেৰিয়াই গাখীৰক দৈ লৈ ৰূপান্তৰ কৰে? ইয়াৰ উত্তৰ হৈছে লেক্টোবেচিলাছ। নেক্সট, তৰল এচিটিক এচিডৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হৈছে ভিনেগাৰ। নেক্সট, পানীক বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ক্লৰিন। নেক্সট, AK-47 এই ৰাইফলটোৰ ছবি এখন দেশৰ জাতীয় পতাকাত ব্যৱহৃত হৈছে। কোন বাৰু সেইখন দেশ? ইয়াৰ উত্তৰ হৈছে মোজাম্বিক। নেক্সট, 2003, 2004 আৰু 2005 চনৰ বাবে অসম উপত্যকা বঁটা লাভ কৰা কেইজনমানৰ নাম কি কি? ইয়াৰ উত্তৰ হৈছে নিৰুপমা বৰগোহাঁই 2003 চনত, লক্ষ্মীনন্দন বৰা 2004 চনত আৰু অৰুণ শৰ্মা 2005 চনত। নেক্সট, শংকৰ মাধৱৰ মহামিলন হোৱা ঠাইখন কি আছিল? সেই মিলনক কি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হৈছে ধোৱাহাটাৰ বেলগুৰি নামঘৰ। সেই মিলনক কি আখ্যা দিয়া হয়? সেই মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয়। নেক্সট, পিন মানে কি? ইয়াৰ উত্তৰ হৈছে পোষ্টেল ইণ্ডেক্স নাম্বাৰ। পিন মানে পোষ্টেল ইণ্ডেক্স নাম্বাৰ। নেক্সট, কোনে কৈছিল মৃত্যুৰ আগতেই কাপুৰুষসকলৰ বহুবাৰ মৃত্যু হয়? ইয়াৰ উত্তৰ হৈছে উইলিয়াম শ্বেক্সপিয়েৰ। নেক্সট, বায়োগেছৰ প্ৰধান উপাদান কি? ইয়াৰ উত্তৰ হৈছে মিথেন। নেক্সট, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড BEL ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে বাংগালোৰ। নেক্সট, প্ৰাভদা নামৰ বহুল প্ৰচাৰিত বাতৰি কাকতখন ক'ৰ পৰা প্ৰকাশিত হয়? ইয়াৰ উত্তৰ হৈছে মস্কো। নেক্সট, খাজুৰাহো মন্দিৰ কোন প্ৰদেশত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মধ্যপ্ৰদেশত। নেক্সট, ভূদান আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? ইয়াৰ উত্তৰ হৈছে আচাৰ্য বিনোবা ভাৱে। নেক্সট, ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? ইয়াৰ উত্তৰ হৈছে মহাত্মা গান্ধী সেতু, গংগা নৈৰ ওপৰত 5.6 কিলোমিটাৰ দীঘল। নেক্সট, ভাৰতত প্ৰথম এলিভেটৰ লিফ্ট ক'ত কেতিয়া স্থাপন হয়? ইয়াৰ উত্তৰ হৈছে কলকাতাৰ ৰাজভৱনত লৰ্ড কাৰ্জনৰ দিনত 1863 চনত প্ৰথম লিফ্ট স্থাপন কৰা হয়। নেক্সট, আটাইতকৈ পুৰণি ভাৰতীয় ছপা কিতাপ কি? ইয়াৰ উত্তৰ হৈছে সংস্কৃত গ্ৰন্থ হৰক সূত্ৰ। কাঠৰ ব্লক তৈয়াৰী কৰি চীনাসকলে ছপা কৰে। নেক্সট, ভাৰতত কেতিয়া ক'ত প্ৰথম টেষ্ট টিউব বেবী জন্ম দিয়া হয়? ইয়াৰ উত্তৰ হৈছে 1986 চনৰ 6 আগষ্টত এডৱাৰ্ড মেমৰিয়েল হস্পিটেলত
ডক্টৰ ইন্দিৰা ইন্দুজাৰ দ্বাৰা প্ৰথম টেষ্ট টিউব বেবী হৰ্ষৰ জন্ম দিয়া হয়? নেক্সট, চীনৰ ইউনাম, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ আৰু ভিয়েটনাম এই দেশ কেইখনমানৰ মাজেৰে বৈ যোৱা ডাঙৰ নৈখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মেকং। নেক্সট, 1921 চনৰ অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে হঠাতে স্থগিত কৰি দিছিল, ইয়াৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰ হৈছে চৰাচৰিত ঘটা ঘটনাৰ বাবে। নেক্সট, পৃথিৱী, অগ্নি, আকাশ আৰু ত্ৰিশূল সম্বন্ধ কি? ইয়াৰ উত্তৰ হৈছে ভাৰতত নিৰ্মিত মিছাইল। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি বাকী প্ৰশ্ন উত্তৰবিলাক পঢ়িবলৈ যত্ন কৰিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ আ গুড টাইম।